Hello everyone, কি খবৰ সকলোৰে ফাইনালি আহি পাই গল মোৰ একদম মোস্ট ৱেটিং পাৰ্সেলটো যোনটো হৈছে অসমৰ পৰা আৰু ইয়াত কি আছে মই কৈ আছো বাৰু দেই আপোনালোকে গেছ কৰকচোন এতিয়াই আপোনালোকে কমেন্টত লিখক কি আছে হা মই বাৰু খুলি পেলাই আপোনালোকক দেখাই আছো আৰু প্ৰথম টুকুলাটো ওলাইছে এইটো এয়া হৈছে কাপোৰ আপোনালোকে ঠিকই ধৰিছে মই আচাৰো আনিব বিচাৰিছিলো কিন্তু আচাৰ আহি নাপালে সেইকাৰণে গাতে বনাবলৈ বাধ্য হলো আৰু এয়া হৈছে আমাৰ কাপোৰ আমি গৈছো আসাম কনভেনশন 2026 সান ফ্ৰান্সিস্কো নেক্সট সপ্তাহত 3 জুলাইত আৰু এয়া আনিছো মই আমাৰ তিনিজনৰ কাৰণে সেম মিলাই পেলাই ম্যাচিং আউটফিট বলক দেখাই আছো এয়া হৈছে টসৰ সিল্কৰ হয় আৰু আপোনালোকক মই দেখাই আছো বলক Oh my god, ইমান ধুনিয়া সাকটো ইমান ধুনিয়া লাগিছে কালাৰটো মই এনেকুৱা পিন্ধা নাই মানে বিশেষকৈ এনেকুৱা ব্লু পাৰ্পল কম্বিনেশন মই কেতিয়াও পিন্ধা নাই ইমান ধুনিয়া লাগিছে কাপোৰটো দেখিছে নে বলক চাই লম মই খুলি দেখাই আছে এটাকে এইখন হৈছে মেখেলা মই এতিয়াহে চাইছো দেই পাৰ্সেলটো খুলি এইখন হৈছে মেখেলা সাকচোন ইমান ধুনিয়া লাগিছে ও মাই গড ইমান ধুনিয়া তাৰ পিছত হৈছে এইখন হৈছে চাদৰ আপোনালোকে কব দে কমেন্টত কোনজোৰ সবাতে কি ধুনিয়া লাগিছে এইখন হৈছে চাদৰ মই সব খুলি নেদেখাও কাৰণটো হৈছে আকৌ যাবই লাগিব যে পেক কৰি কুস্তু বেয়া হৈ যাবে কাৰণে কি থম এতিয়া ইমান ধুনিয়া লাগিছে মোৰ খুব পছন্দ হৈছে দেই মানে মন পুৰা খুশি একদম হ্যাপি এয়া হৈছে ব্লাউজটো এই ধুনিয়া প্ৰিন্সেছ কাট ব্লাউজ হয় আৰু পিছফালে এইটো ধুনিয়া লাগিছে ন একদম সিম্পলত কৰিব দিছিলো মই তেওঁক মোৰ ইমান ষ্টাইল নাই তেখেতে সুধিছিলে কিন্তু মই এতিয়া ক'লো যে সিম্পলে ঠিকে আছে মই সিম্পলে ভাল পাওঁ বুলো ইমান ষ্টাইল মে কাৰণ এয়া কাপোৰ আকৌ মই মাকো দিও মানে পিন্ধিবৰ কাৰণে মই এবাৰ দুবাৰে পিন্ধিছো নিপিন্ধো আৰু তো মাক দি দিও মায়ে পিন্ধিব কাৰণ বেছি ষ্টাইল দিলে মায়ে পিন্ধিব নোৱাৰিব তাৰ পিছত আহিছে আমাৰ টিকলু আমাৰ বেডিকৰ কাৰণে ও মাই গড চাকচোন ইমান ধুনিয়া লাগিছে ও খুব পছন্দ হৈছে মোৰ দেই আৰু কালাৰটো খুব ধুনিয়া লাগিছে ন মোৰ মানে ইমান ভাল পছন্দ হৈছে আৰু এয়া হৈছে আমাৰ মানুহজনৰ কুৰ্তা বহুত ডাঙৰ হ'ব চাগে দেই এইটো মই পিছফালৰ পৰা দেখাও এইটো মানুহজনৰ কুৰ্তা মই দুজনী সোমাম ইয়াত ভাল লাগিছে নে এইয়া আৰু থ্যাংক ইউ দে সুকন্যা বা আপুনি ইমান ধুনিয়াকে মোক কাপোৰখিনি গুটে একদম ষ্টিচ কৰি মেলি ৰেডি কৰি দিছে তাৰ কাৰণে মই বহুত হ্যাপি আৰু মোৰ বহুত ভাল লাগিল আপোনালোকৰ কাপোৰলৈ আৰু ফিউচাৰলো মই যদি পাওঁ চান্স এনেকুৱা মই ডেফিনেটলি আকলম আপোনাৰ পৰা ডেফিনেটলি লম আৰু ধুনিয়াকে এযোৰ কাপোৰ মই ডিজাইন কৰিবলৈ মন আছে কাৰণ আপোনালোকৰ মই কালেকশ্যনবোৰ চাইছোটো বহুত ধুনিয়া আৰু বাকি মই এই কাপোৰযোৰ কিমান পৰিলে মই কৈ দিছো এই কাপোৰযোৰ সিলাই মেলি এভৰিথিং কৰি কাপোৰ কিনি মোৰ জুৰে 18000 পৰিছে মোৰ কাপোৰযোৰ আৰু বাকি এওঁলোকৰ গুটেখিনি মিলাই টোটেল 32900 হৈছিলে মানে অলমোষ্ট 33000 আৰু তেওঁ 200 টকা মোৰ ডিসকাউন্টটো দিছে দেই এতিয়া মই বাকি কিজোৰ দেখাও এই কিজোৰটো আৰু ইন্টাৰেষ্টিং কাৰণ এই কিজোৰ কাপা লৈছো জানেনে আমাৰ মুন বাপা লৈছো মুন ফাৰ্মিং বাপা লৈছো মই দেখাই আছো আপোনালোকক তেওঁ ভিডিও দিছিলে সাকে তেওঁ মোৰ নামটো কোৱা নাছিলে মই এটা আকবাৰ দেখাইছো কাপোৰ কিজোৰ মই তেওঁৰ পৰা লৈছো এজোৰ টসৰ কলা টস বুলি কৈছিল নেকি মোক ব্ল্যাক টস বুলি কৈছিলে হে টসৰ এজোৰ লৈছো তাৰ পিছত আৰু দুজোৰ এজোৰ লৈছো নুনি পাট আৰু এজোৰ কি হয় মই নাজানো পাহৰিলো নামটো দেই ৰব মই দেখাই আছো কোনবাৰ পৰা লোৱা এজোৰ প্ৰথম এজোৰ হৈছে এজোৰ হালধীয়া হালধি ৰঙৰ হয় মই এটো ৰং পিন্ধা নাই অকল লাইট ইয়েলোটো পিন্ধিছো লেমন টাইপৰ এটো চাক ইমান ধুনিয়া লাগিছে মোৰ খুব পছন্দ হৈছে কাপোৰ কিজোৰ মানে নকবাৰ পৰা চকুত লাগিছে আৰু যেহেতু মোৰ 5 মান্থছৰ যোনটো আমাৰ পঞ্চমিতৰ প্ৰগ্ৰাম হেতু কৰিম অতি সোনকালে নেক্সট সপ্তাহ হলেই হ'ব সো সেইকাৰণে মই কাপোৰ আনি লৈছো কেনেকুৱা লাগিছে ডিজাইনটো ধুনিয়াকে সিলাই দিছে আৰু ইমান পছন্দ হৈছে নহয় মই কালাৰ গিটা নকব আৰু দেই আকৌ মই অনলাইনৰ ফোনত চাই পেলাই সিলেক্ট কৰিছো তেওঁলোকৰ ভিডিও কলত কথা পাতি পেলাই এইযোৰ চাব কেনেকুৱা লাগিছে মিলি গৈছে কালাৰটো ইমান ধুনিয়া লাগিছে ন পিন্ধিলে যে কি ধুনিয়া লাগিব হেন্দুৰ ফুট একদম দুখৰ কথা না দুখৰ কথাটো হৈছে মোৰ ওচৰত যে মই জুৱেলাৰী আনিব পাহৰিলো মোৰ এতিয়া ইয়াৰ লগত ম্যাচিং জুৱেলাৰী নাই কি পিন্ধিম নাজানো কিন্তু তাত বুলে উলাই বুলি কৈছে যেহেতু আমি আসাম কনভেনশন কৈ আছো তাত ষ্টল লাও বুলি কৈছে যদি পাও তাত কিনি দম বুলি ভাবিছো আৰু এয়া হৈছে চাদৰখন মই খুলি নেখাও দে বেয়া নাপাব সব এয়া হৈছে চাদৰখন ধুনিয়া লাগিছে নে মই খুব পছন্দ হৈছে মই কব নোৱাৰা কিছু মানে মই পাৰ্সেলটো পোৱাৰ লগে লগে ইয়া কৰিছো গাইতে জপিয়াইছো মানজনে কৈছে ঐ নজপিয়া তাৰ পিছত মই আৰু এজোৰ দেখাই আছো তাৰ পিছত এইজোৰ এজোৰ মই কিন্তু নাজানো যে কোনজোৰ নুনি পাট বুলি কয় কোনজোৰ কি পাট কয় মই নাজানো এইজোৰ আৰু হালধীয়া দুজোৰ মই নাজানো নাম দুটা কোনটো মানে কোনটো নাম হয় মই নাজানো বাৰু মই এতিয়া এনেকৈ দেখাই দিছো দেই আপোনালোকে যদি জানে কমেন্টত দি দিব
আৰু এয়া হৈছে ব্লু কালাৰ দেখিছে নে ইমান ধুনীয়া লাগিছে এইযোৰ হৈছে ব্লু কালাৰত এইয়া মোক খুব পছন্দ হৈছে এইকেইটা কালাৰ মই নিপিন্ধা কালাৰে আনাই দিছোঁ আৰু মুনবাও মোক কিন্তু একদম ধুনীয়াকে ফিনিশিং কৰি পেলাই একদম সব চিলাই মিলি ৰেডি কৰি দিছে মুনবা আপোনাকো বহুত ধন্যবাদ আৰু তেওঁ ধুনীয়াকে মানে যেহেতু ইয়াত জানে আপোনালোকে চিলাব তো কোনো নোৱাৰে চাদৰ মেখেলাটো ইয়াতটো এনেকে পোৱা নাযায় চিলাবৰ কাৰণে আৰু চিলালো যে কিমান ল'ব হিচাপ নাই ইয়াত আৰু এয়া হৈছে চাদৰখন মই খালি অলপ অলপ খুলি দেখাইছো ইমান ধুনীয়া লাগিছে ন তাৰ পিছত ব্লাউজটো ৰ'ব মই ব্লাউজটো দেখাই দিছো এয়া হৈছে ব্লাউজটো এয়া কাপোৰ মানে মোৰ মাও আহি আছে যে এইটো প্ৰিন্সেছ কাটে দিছো আজিকালি চলে এয়া ধুনীয়াকে চিলাই দিছে আৰু মোৰ মাও আহি আছেতো আমাৰ সেকেন্ড বেবিৰ আগত বা অলপ পিছত এনেকাটা আহি পাব সো এই কাপোৰবোৰ মানে মা আহিলে মাক দি পঠাম আৰু মাক ঘৰৰ পৰা মোৰ যোনবোৰ বেলেগ কাপোৰ আছে মোৰ ধৰক তুলনি বিয়াৰ তাৰপিছত ঢেৰ কাপোৰ আছে তো সেইখিনি লৈ আহিব কৈছো আকৌ এইখিনি আকৌ ঘৰলৈ পঠাম বুলি কৈছো মাক তাৰ পিছত আহিলে টছৰ এইযোৰ মুন বাপা লৈছো এইযোৰ একদম সিম্পল হয় মই ভাবিছো মোৰ যোনটো 5 মাহৰ হেৰি কৰিম নিয়ম কৰিম হেতু পিন্ধিম বুলি ভাবি থৈছো চাও কোনযোৰ পিন্ধো এতিয়া তাৰে ভিতৰত মই ব্লাউজটো দেখাই দিছো প্ৰথমত এই ব্লাউজৰ ডিজাইন মোৰ খুব পছন্দ হৈছে একেই ডিজাইন খালি ইয়াত মানে এইটো লগাই দিছে দেখিছে নে ইমান ধুনীয়া লাগিছে মই খুব পছন্দ কৰিছো কাৰণ যেহেতু কাপোৰযোৰ সিম্পল ন সৰু ফুল অকমান ডেজলিং এইটো দেখিছে আৰু এইটো পিছফাল অকমান ডিপে দিব কৈছিলো আৰু তাৰ পিছত হৈছে এখন মেখেলাখন সিম্পল হয় কাপোৰযোৰ কিন্তু ধুনীয়া ৰব পিছলে গৈ দেখাও অকমান এ দেখিছে নহয় এইযোৰ আৰু চাদৰখন মই দেখাই দিছো তেওঁ মোক দুগৰাকী বায়ে মোক ধুনীয়াকে কিন্তু ৰেডি টু একদম ফিটিংত কৰি দিছে ব্লাউজ কিটাও ফিটিংয়ে হ'ব নিচিনা লাগিছে কিন্তু মই এতিয়া খিনালো যে বহুত খিনালো সেইকাৰণে মই অকমান ভয় লাগি আছে লুজ হলে আকৌ বেয়া দেখা যাবতো কিবা এটা কৰিব লাগিব সিস্টেম এইখন আছে চাদৰ এয়া হৈছে চাদৰ এইযোৰ পৰিলে মোৰ 6000 এইযোৰ মুন বাপা লোৱাৰ এইযোৰ 6000 পৰিলে আৰু তাৰ ভিতৰত এযোৰ 3000 আছিল আৰু এযোৰ 2800 আছিল নেকি তেনেকুৱা কিবা এযোৰ আছিল এযোৰ 3000 আৰু 2800 এনেকুৱাই হয় আৰু টোটেল মোৰ প্ৰথমত তেওঁলোকে মোৰ ডেলিভাৰী ফিজ ললে 13000 প্ৰথমত কলে কিমান পৰিব 9600 কলে তাৰপিছত আকৌ গুৱাহাটীত আকৌ মানে স্পেশাল বাকচত ভৰাইটো হেতুত আকৌ 1500 ললে আকৌ ইয়াতো চাৰ্জ লৈছে ইয়াত অহাৰ পিছতো তেওঁলোকে চাৰ্জ লৈছে সো টোটেল মানে মোৰ 13000 টকা আনুতে গ'ল আৰু বাকি কাপোৰখিনি টোটেল কিমান হ'ব 33 আৰু এফালে টোটেল মোৰ কিমান পে হৈছিলে অলমোস্ট 13000 মুঠাতে হৈছে আৰু মুঠাতে যিয়ে হৈছে মোৰ মন খুশি ইমান দূৰ যে কাপোৰখিনি একে পৃথিৱী ইপাৰৰ পৰা ইপাৰলে মুলে আহি পালে বহুত বহুত ধন্যবাদ আৰু মই বহুত ভয় কৰি আছিলো যে স্কেম হৈ গলে মোৰ লগত কি হ'ব আকৌ আপোনাৰ আধাৰ কাৰ্ড লাগে পান কাৰ্ড লাগে অহাৰ সময়ত প্ৰথমত গম পোৱা নাছিলো হেয়া লাগে মোৰ সিয়া নাছিলে কিমান যে ঝেমেলা ভাবিটো সবেই যে ধুনীয়াকে যোনগৰাকী ভাইটিয়ে মোক হেল্প কৰি দিছিলে মানে কাগজ পাতিৰ কাৰণে তেওঁকো ধন্যবাদ দেই মই নামটো পাহৰিটো বাৰু ইয়াতে কৈ দিছো আৰু আপোনালোকে কোনযোৰ কাপোৰ বেছি ভাল লাগিলে মোক ক'ব আৰু আসাম কনভেনশন নেক্সট সপ্তাহত গৈ আছে আপোনালোকক তাৰ পৰা ভিডিঅ' দেখাম খুব নাচিম আৰু খাম অসমীয়া খানা খাবলৈকে মই গৈ আছো জানেনে যেহেতু এতিয়া প্ৰেগনেন্ট মানে খালি অসমীয়া বস্তু খাবলৈ অসমীয়া ঠিক আছে আজিকালি ইমানেই